অৱগত হৈ নিশ্চিতভাৱে প্ৰথমতে মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অহাকালি যি আমাৰ জন্মতিথি বুলি ক'ব লাগিব প্ৰতিষ্ঠা দিৱস আমাৰ এই এটা শুভ লক্ষণত 1990 চনৰ 29 জুলাই তাৰিখে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আমাৰ এই অতি পিছপৰা কোচ ৰাজবংশী জনগোষ্ঠীটোক উদ্ধাৰৰ কাৰণে আমি কেনেকৈ অৰ্থনৈতিক শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ যি ঐতিহাসিক এটা কমতাপুৰ ৰাজ্য আছিলে সেই ৰাজ্যখনক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, আমাৰ জাতিটো কেনেকৈ বিশ্ব দৰবাৰত পুনৰাই প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে 1990 চনৰ 29 জুলাই তাৰিখে আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। কিন্তু এই মাজৰ মুহূৰ্তত বহুতো আমাৰ ঘাত প্ৰতিঘাতৰ মাজেদি আমি দেখা পালোঁ আমাৰ মাজত বিভিন্ন ধৰণৰ বিভাগ হৈছিলে। কিন্তু বৰ্তমান আমাৰ চাৰিওটা গোট আমি একত্ৰিতভাৱে আমাৰ জাতিটোৰ স্বাৰ্থত আমি একগোট হৈ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ হাতত আমি সকলোৱে একগোট হৈছোঁ। আৰু অহাকালি আমাৰ এই যি প্ৰতিষ্ঠা দিৱস হ'ব এই প্ৰতিষ্ঠা দিৱসত আমি গোটেইকেইটা গোট আমি সংকল্পবদ্ধ এটা হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে আগন্তুক দিনত এনেকৈ আমি এক হৈ যাতে আমাৰ এই পিছপৰা জাতিটোক যাতে আগন্তুক দিনত বহুত আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত আমি চেষ্টা অব্যাহত ৰাখিম। লগতে এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ যি শুভাকাংক্ষীসকল আছে সকলোকে আমি আমাৰ এই শুভ অনুষ্ঠানটিত সকলোকে আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনালোঁ।